ঐ ছোৱালী কাক অসভ্য কৰিলি তই হে তোৰ বাপেৰ লগত চুলাই খোৱা মানুহ হয় ঘৰত গম পালে মোক পিঠি ফালিব এই তই ইমান কেলে ভয় খাইছ অলপ ধৈৰ্য ৰাখ সকলো ঠিক হৈ যাব ভয়তো লাগিবই মানুহে তোৰ লগত আহি থকা দেখিলে ভালকৈ নাভাবে নহয় তই অলপ সাহসেৰে জীয়াই থাকিবলৈ বাকী কথা বাদ দে প্ৰজ্ঞান তোৰ ভাইৰক অলপ তই ঠিক কৰিব নোৱাৰনে কিয় ক'লি বা মোৰ ভাইটিয়ে তোক কি কৰিলে কৰিবলৈনো কি আছে সেই ৰঞ্জু বিলাটোৰ লগত লগ হৈ মোক আহোঁতেও ৰখায় আৰু যাওঁতেও ৰখায় মোক অশান্তি কৰি দিছে হ'ব তই যাগৈ তইও যাগৈ ইছলাম কি খাইছ তই ইমান গোন্ধ পাইছ কি চিঞৰ আছ তই অলপ শান্তি দেচোন হ'ল নাই ইয়াতে ইমান দেৰি কৰি থাকিলে তাইক নেদেখিম চাগে আজি ৰচোন কি চিঞৰ আছ হ'লে গৈছোঁ তাই অহাৰ সময়তে তই বাগানলৈ দৌৰ যে সেই গৈছে ৰ নাই তোৰ নহ'বগৈ আৰু তই তাতে সোমাই থাক মই যাওঁ ৰ গৈছোঁ মা 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 কি হ'ল ইমানকে যে চিঞৰি আহিছ তাতো খালি ইয়াত কোনো কলা মানুহ নাই নহয় দিনক দিনে ভাইটি বেছি হৈছে সি ৰন্তুৰ লগত থাকি অসভ্য হৈছে কি কৰিলে সি আকৌ কাৰোবাৰ লগত কাজিয়া কৰিলেগে নেকি সি মোৰ বান্ধৱী কুইনক আমনি ক'ত লাগি আছে চাবা কিন্তু মোৰ খং উঠিলে তাক পিটিম সি তোৰ ভাইয়ে হয় তাক তই ভালকৈ বুজাবি সি মোৰ কথা ক'ত শুনিব ৰন্তুৰ কথাই শুনে মইনো তাৰ কোন হয় হ'ব তাক মই ভালদৰে বুজাম তই এতিয়া যা তাই ভাল পাওঁ বুলি কৈহে দিবি এনেকৈ আৰু কিমান দিন থাকিম তই ঠিকে কৈছ আজি তেন্তে নাই ৰঙামাটি নাই গুৱাহাটী সৰুজনী আহিছে চোলাটো অলপ ঠিক কৰি ল কৰিছে কি এইজনীক দেখিলে মোক তোহে ৰ'বাচোন আৰে নৰখিলেচোন ক'লা নেকি বে এই ভণ্টি ৰ'বাচোন কিয় চৰি আছে আৰে সিটো অসভ্য বুলি ক'লেচোন ঐ ছোৱালী কাক অসভ্য কৰিলি তই হে তোৰ বাপেৰ লগত চুলাই খোৱা মানুহ হয় নহয় মানে কি নহয় মানে কৰি আছে নহয় মানে তুমি যে চাঙত ঠেলি আনা চলাব নাজানা নে বেয়া দুষ্ট কৰবাৰ সুধিবলৈ আৰু মানুহ নাপালি চাওঁ আঁতৰ হ যা বৰ উৎপাত আছে এবাৰ এৰি দিলোঁ নেক্সট বাৰ কিন্তু পতাইহে এৰিম ঐ ক ইমান ল'ৰালৰিয়ে কিয় মাতিছিল বহুত দিন লগ পোৱা নাই যে সেইবাবে তই আকৌ ৰনটোক পাই আজিকালি আমাক পাহৰিলি অকল ৰনটোৰ লগত থকা তহঁতৰ কিবা অসুবিধা হয় নেকি সকলোৱে কয় ৰনটো বেয়া ল'ৰা তই সেই কথা জানিও তই ৰনটোৰ লগত কিয় থাক মানুহে কোৱাটো নালাগে নহয় তই এদিন তাৰ লগত থাকি চাবি হ'ব সেইবোৰ কথা বাদ দে তোৰ দাদা তহঁতৰ ওপৰত খং উঠি আছে তহঁতে দুয়োটা মিলি কুইনক জোকাৰ বন্ধ কৰ নকওঁ যা তাক কৈ দিবি আৰু বেছিকৈ জোকাম বুলি ঋষি তই পাহৰি গৈছ চাগে প্ৰজ্ঞান যে তোৰ দাদা হয়
কোনে কৈছে তাক কৈ দিবি সি মোৰ দাদা নহয় পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঘূৰিয়া গানে গানে তুমি মোৰ আজিকালি এইটো কি হৈছে মোৰ পৰা দূৰে দূৰে থাকিব বিচাৰিছে যে তোৰ ভাইৰে মোক বাটত আগুচি ধৰি বহুত অসভ্য ব্যৱহাৰ কৰিছে আৰু বহুত বেয়া বেয়াকৈ গালি পাৰিছে সি মোৰ ভাইটি বুলি ক'বলৈ মোৰ লাজে লগা হ'ল কি যে কৰি থাকে নহি তই কি কৰে মই নাজানো মুঠতে মোৰ ওচৰৰ পৰা তোৰ ভাইটিক দূৰত ৰাখিবি তই ঠিকেই কৰিছ সি আঁতৰি যোৱা মানে মোৰ সকলো সমস্যা আঁতৰোৱা হ'ব এতিয়া মই যাওঁ নহ'লে ঘৰত বিচাৰি আহিম যা তই তই আজিকালি সময় চিনি নোপোৱা হলি ঘৰলৈ ইমান দেৰি কৰি আহিছ যে মা অকল তুমি মোকে দেখা দাদা ক'ত কি কৈ থাকে নেদেখা মুখখন আছে বুলি যি টি ফটোৰ কথা কৈ নাথাকিবা মা দাদা যিমতে থাকে মোকো তেনেকৈ নিজৰ মতে চলিব দিয়ে তই ডাঙৰ হলি যে মানুহক ৰাস্তাত অসভ্যালি কৰিছ মইনো কাৰ অসভ্যালি কৰিলোঁ ৰংটোৰ লগত কুইনক জোকালেই যেনিবা তাতেনো কি হ'ল ৰংটোৰ লগত থকাটো দাদাই বৰ ভাল নাপায় সি এটা বৰ হাৰামী ল'ৰা সি হাৰামী কামবোৰ কৰি ফুৰে সকলো সম্পৰ্ক স্বাৰ্থ থাকে কিন্তু ৰংটোৰ সম্পৰ্ক স্বাৰ্থ নাই মা ৰংটো মোৰ বৰ আপোন মা হ'ব মই জানো সি এটা বৰ ভাল ল'ৰা মানুহে তাক বেয়া বুলি কয় মা বাদ দিয়াচোন মানুহৰ কথা যি যেনেকুৱা তাক তেনেকৈ থাকিব দিয়া তোক মই ভাল পাই বহুত ডাঙৰ ভুল কৰিলোঁ তই এটা ভাল ল'ৰা নহয় তই এটা বেয়া ল'ৰাহে আজি হঠাতে তই এইবোৰ কি কৈছ মই বুজি পোৱা নাই ঋষিয়ে ঠিকেই কৈছে তোৰ মুখৰ ভাষা ভাল হ'লে কি হ'ব তোৰ চৰিত্ৰ বেয়া তই মোৰ লগৰজনীলৈ কি মেছেজ দিছিলি নীলাজী ক'ৰবাৰ তোৰ মোৰ লগত থাকি অশান্তি লাগিছে বুলি ক মিছাতে মোৰ ভাইটি বদনাম দিছ কিয় কিনো তোক কি কৰিলে তইনো মোৰ কথা ক'ত বিশ্বাস কৰিবি মইনো তোৰ কোন হয় তই তেনেকৈনো কেলৈ কৈছ তইতো মোৰ জীৱনৰ সকলো হয় তই মোক তেল মাৰিব নালাগে মই তোৰ কথা সকলো জানিলোঁ প্লিজ মই তোক এৰি থাকিব নোৱাৰোঁ মই কি কৰিব লাগে সেইটো ক কি হ'লো আজি বতৰটো ডাৱৰীয়া যেন পাইছোঁ কেতিয়াবা একো কাৰ নোহোৱাকৈ সকলোৰ পৰা আঁতৰি অকল হৈ থাকিব মন যায় তই প্ৰজ্ঞানৰ বাবে কেতিয়াও বিশ্বাসী বাইক হ'বই নোৱাৰিলি মই কুইনৰ কথা সকলো জানো সি কেনেকুৱা চলি হয়তো সি মোৰ দাদাৰ লগত চেনিহে খাইছে কুইনে চাগে তোৰ কথা বৰ বেয়াকৈ লগাইছে সেইকাৰণে দাদাই তোক পিটিলে তই কেনেকৈ জানিলি তোক পিটি থাকোঁতে মই সৰু দূৰৰ পৰা তোলৈ চাই আছিলোঁ বাহ সি মোক মাৰিছিল তই চাই আছিলি যদি মোক বেলেগ কোনোবা মাৰিলে হয় তেতিয়া বাদ দেচোন সেইবোৰ কথা সন্ধিয়া হ'বলৈ হ'ল তই বাৰু কি ভাবিছ যা একো ভবা নাই যা মৰমৰ স্বাৰ্থ নাই সি নিজে মোৰ ওচৰলৈ আহিব তেন্তে তই থাক মই যাওঁ অজ্ঞান তই ঋষিক কিবা ক'লি নেকি ঋষি যে ইমান দেৰিলৈকে ঘৰলৈ অহা নাই মই তাক একো কোৱা নাই কিন্তু বাটৰ লগ পাই দিলোঁ দুকুমান কি তই তাক মাৰিলি তই এইটো বহুত ভুল কাম কৰিলি সেইটো তোৰ ভাই হয় সি যেনেকুৱা তাক তেনেকৈ থাকিবলৈ দে সি সেনেকৈ থাকি সুখী সি কুইনক বেয়া ব্যৱহাৰ কৰিছিলে মা সি যে কাৰোবাক বেয়া ব্যৱহাৰ কৰিব মই কেতিয়াও মানি ল'ব নোৱাৰোঁ কুইনে মোক কৈছে ৰতুৰ লগত লগ হৈ সি এইবোৰ কাম কৰি ফুৰিছে মা মই সকলো জানো তই সেই কুইনৰ কামত পৰি অন্ধ হৈছ মা তুমি এতিয়া মোকে ভুল ধৰিছা আজি তোৰ সময় চলি আছে কালিলৈ ভাল নহ'বও পাৰে
মই তাক ভাল পাওঁ কোনোবাই তাক বেয়া ব্যৱহাৰ কৰাটো মই সহ্য কৰিব নোৱাৰোঁ তোৰ দাদা যদি কুইন ডাঙৰ হ'ল তই ইয়াতে বহি থাক মই ৰিচিপ্ট বিচাৰি যাম তই কাৰোবাক ভাল পাইছ যদি পা কিন্তু নিজৰ আপোন মানুহক পাহৰি নাযাবি সেই সকলোবোৰ বাদ দে পিছে এতিয়া কি কৰিম বুলি ভাবিছ এনেকৈ তোৰ লগতে থাকিম বুলি ভাবিছোঁ তইতো মোৰ আপোন যি হ'ল হৈ গ'ল তই ঘৰলৈ এপাক গৈ আহ নহ'লে ঘৰত চিন্তা কৰিব নহয় নাই তই চাই থাক মোক সিহঁতে নিজে নিব আহিব এবাৰ কিন্তু তইও আমাৰ ঘৰলৈ যাব লাগিব এই তহঁতৰ ধনী মানুহৰ ঘৰলৈ যাব মন নাযায় সেই আমি কি মানুহ নহয় নেকি